নমস্কাৰ দেই বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি বহুত কিবা কিবি কাম এইখিনি উলিয়াই লৈছোঁ, সেইকাৰণে ভাবিছোঁ ৰুটি বনাই নাথাকোঁ। সেইকাৰণে এয়া কলডিল এটা আছিলে, কলডিলটো পিচ পিচকৈ কাটি বইল পাতি দিছোঁ। ঠাণ্ডা ভাতৰ লগত খাই 2টামান বজালৈকে কাম কৰিম। কাম এইখিনি উলিয়াই লৈছোঁ আৰু ইয়াৰ লগতে আলু বিলাহী দি দিছোঁ, এনেকৈ বইল পাতি দিছোঁ। আৰু আপোনালোকে খায়নে বাৰু এনেকৈ? আমি কিন্তু খাওঁ, খুব ভাল পাওঁ খাই এনেকৈ। আৰু এনেকৈ খাই আজি এবেলা কাম কৰিম আৰু খুব কাম এইখিনি উলিয়াই লৈছোঁ। চাওক হৈয়ে গ'ল আৰু এতিয়া পিটিকা কৰি খাই লওঁ ভাত। খাই ল'লোঁ ঠাণ্ডা ভাত, এতিয়া কামত লাগি গৈছোঁ। এয়া গ্ৰিল চফা কৰিছোঁ। ৰাস্তাৰ কাষতে ঘৰ, একদম মানে ৰাস্তা বনাই আছে। ইমানেই ধূলি, মানে গিলাচ লগাব পৰা নাই, মানে আমাৰ ঘৰটো আধা বনোৱা হৈ আছে। সেইকাৰণে ধূলিবোৰ মানে বেছি সোমাই গৈছে। অলপ চফা কৰি লৈছোঁ। কাপোৰো এগালমান তিয়াই থৈ লৈছোঁ, ধুবলৈ আছে। এইয়া দেখিছেনে, ৰাস্তাৰ ফালে অকণমান দেখুৱাই দিছোঁ। মানে ইমান ধূলি, গোটেই ধোঁৱা ধোঁৱা হৈ গৈছে, মানে ধূলি মাটি পেলাই আছে। হেৰি বাইপাছৰ মানে অলপ বহল কৰিছে ৰাস্তাটো, সেয়ে মানে মাটি পেলাই আছে, সেইকাৰণে বেছি ধূলি হৈ গৈছে। অকণমান দেখুৱাই দিলোঁ। আৰু দুইজনীয়ে বনাইছে চা বৌয়েক নন্দাইকে। কি বনাইছা? মাছ হৈ গ'ল, মাছ ফ্ৰাই। এইফালে চিকেন আমাৰ মুনবাই বনাইছে। ভাইকৰ বাৰ্থডে বুলি। ইমান লেতেৰা কৰি লৈছে টেবুলখন। বনাব না সোনকালে, ভোক লাগিছে। আচলতে আমাৰ ল'ৰাটো আজি জন্মদিন আছিলে, তাকে সেয়া বায়েকহঁত আহিছে আৰু নিজে বনাই মেলি খাইছে আৰু মই কামত লাগি থাকিলোঁ। আৰু এয়া মই গা পা ধুই আহি অকণমান পায়স বনাই দিলোঁ আৰু এনেকৈ নিজে বনাই মেলি খালে। আৰুনো কি বাৰ্থডে পাতি থাকিম, ডাঙৰ হ'ল আৰু এতিয়া বিয়াই পাতিলে। তথাপিও মনটো ভাল লাগিবলৈ অকণমান পায়স অকণমান বনাই দিছোঁ। চাওক হৈ গ'ল আৰু এতিয়া হৈছে এয়া আবেলি সময়, গধূলিয়ে হ'লগৈ আৰু ফুলি থকা সময়ত ফুলবোৰ মানে খুব সোনকালে সোনকালে শুকাই যায়। সেইকাৰণে পানী অলপ দি দিছোঁ, সদায় দিবলগীয়া হয় পানী ফুলি থকা সময়ত। সেইকাৰণে এয়া অলপ অলপ দি দিছোঁ, একদম শুকাই গৈছে। আৰু এয়া পিটনীয়া ফুল বেলেগৰ ফুলি শেষে হ'ল, মানে আমাৰ এতিয়াহে আৰম্ভ হৈছে ফুলিবলৈ। এয়া কলি আহিছেহে, পচোৱা দেৰি হ'ল আচলতে। গুটিখিনি নিজে পচাইছিলোঁ ঘৰতে। আৰু এয়া ভাটৌ ফুল বুলি কৈছোঁ, এইটো ভাটৌৰ ফুল বুলিয়ে কওঁ আমি। বহুত সোনকালে ফুলি গ'ল এই ফুলটো যে, দেখিছেনে? অকণমান দেখুৱাই দিছোঁ আপোনালোককো। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ।